কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজি স্বাধীনতাৰ ৭৫ বছৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া সাংস্কৃতিক বিশ্বৰ বুকত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো পদক্ষেপ ল'লে গিনিজ বুক অফ ৰেকৰ্ডত মানে সেইটো নিয়াৰ কাৰণে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ কাৰণে মই ভাবোঁ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখী হৈছে, আনন্দ হৈছে, কাৰণ আমি আগৰ পৰাই বিচাৰি আছিলোঁ যে আমাৰ সংস্কৃতিটো বিশ্বত মানে সকলো জানিব লাগে। আৰু এই গিনিজ বুক অফ ৰেকৰ্ডত অহাৰ পিছত গোটেই বিশ্ববাসীয়ে যিখিনি জনা নাছিলে সেইখিনি চবে জানিবলৈ সুযোগ পাব। আৰু তেতিয়া আমাৰ সংস্কৃতিটো বিশ্বত মানে আমি প্ৰতিষ্ঠা কৰাত বহুত ইজি হ'ব। আৰু আমাৰ যিটো মানদণ্ড অসমীয়া সমাজৰ মানদণ্ড, অসমৰ মানদণ্ড এইটো বিশ্বত এটা নতুন এটা স্থানত এইটো মানে স্থান পাবলৈ সক্ষম হ'ব। বাগুৰুম্বাৰ কাৰণেও ইয়াৰ পিছত যিটো নেক্সট ফেজ হ'ব এইটো বাগুৰুম্বাৰ হ'ব। আমি ইতিমধ্যে প্ৰিপাৰেশ্যন কৰি আছোঁ। গতিকে আমি নেক্সট ফেজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনা বাগুৰুম্বাটো গিনিজ ৰেকৰ্ডত নিব বিচাৰিছে। ইয়াৰ কাৰণে BTR চৰকাৰ, আমি BTR বাকী সকলো ৰাইজে প্ৰস্তুত আছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ মানে পলিচিটো বনাইছে তেনেকুৱাই বাগুৰুম্বাটো গিনিজ ৰেকৰ্ডত নিয়াৰ কাৰণে যিখিনি কাম আমাৰ দায়িত্ব থাকিব আমি চব কাম কৰিম। আৰু এইখিনি ঘোষণা কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।